নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই প্লাবিটাছ অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকক মই চতুৰ্থ মানৰ এটি কবিতা বুজাই দিবলৈ ওলাইছোঁ। কবিতাটো নৱকান্ত বৰুৱাদেৱৰ লঘোণ। লঘোণ বুলিলে আমি কি বুজোঁ? লঘোণ বুলিলে আমি ভোকে পিয়াহে একো নোখোৱাকৈ থকাটো বুজোঁ, হয়নে? কিন্তু ইয়াত নামটো দিছে লঘোণ, কিন্তু কবিতাটোত গোটেই খোৱাৰ কথাকে দিয়া আছে। এতিয়া তোমালোকে চাই যাবা দেই। লঘোণ। একোকে নাখাওঁ আজি একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই। একোকে নাখাওঁ বুলি কৈছে কবিয়ে, কিন্তু একেবাৰে ভোক নাই একোকে নাখাওঁ বুলি কৈছে, কিন্তু খুজিছে যে তেওঁ আধা খেৰ চিৰা দিবা ভাল চাই, মানে আধা কেজিমান চিৰা দিবলৈ কৈছে। দৈ মোক নালাগে গাখীৰৰ সৰ পালে, খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে। তেওঁক দৈ নালাগে বুলি কৈছে, কাৰণ তেওঁ গাখীৰৰ সৰ বেছি ভাল পায়। গাখীৰৰ সৰ পালে তেওঁক দৈ নালাগে। খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে, তেওঁ খেজুৰীৰ গুৰো বিচাৰিছে। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নালাগে এয়ে হ'ব জলপান। তেওঁ মালভোগ কল নাই যদি জাহাজী কলকে বিচাৰিছে। তেওঁ মানে জাহাজী কলো খাব, আৰু তেওঁক একো নালাগে বুলি কৈছে, এয়ে জলপান হ'ব বুলি কৈছে। আৰু অথচ তেওঁ ইমানবিলাক খোৱাৰ বস্তু কথা দেখালে, বুজালে, হয়নে? এতিয়া চাবা পিছৰ পেৰেগ্ৰাফটো। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান। তেওঁ কৈছে যে আজি যদি ভীম সিং পালোৱান অহা নাই, তাৰ বাবে ভাজি থোৱা দুটামান আলু লৈ আনা। পাপৰ আছিল বোলে আঙঠাত শেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুকোন। তেওঁ আকৌ পাপৰো বিচাৰিছে। পাপৰ যদি আছে তেওঁ আঙঠাত সেকি পেলাই লৈ আহিব কৈছে, আৰু চুকে কোণে বিচাৰি পেলাই অলপমান আচাৰো আনিবলৈ কৈছে। ৰৌ মাছ ভজা আছে তাৰো দুচকল দে, এয়ে হ'ব লঘোণত আৰু একো নালাগে। আৰু তেওঁ ৰৌ মাছো বিচাৰিছে। ৰৌ মাছ যদি ভজা আছে তাৰো দুচকলমান দে বুলি কৈছে, আৰু কৈছে যে এয়ে হ'ব লঘোণত আৰু একো নালাগে। তেওঁ লঘোণ বুলি কৈছে আৰু ইমানবিলাক খোৱাৰ বস্তুৰ কথা কৈছে। এইটো হ'ল এটা শুহুতীয়া কবিতা। বুজিছানে ছাত্ৰ ছাত্ৰীসকল? আজিলৈ মই ইমানতে সামৰিছোঁ, আৰু পিছলৈ তোমালোকে মোৰ চেনেলটোত আৰু ইয়াৰ প্ৰশ্ন উত্তৰবিলাকো দেখিবলৈ পাবা।